নমস্কাৰ, স্বাগতম জনাইছোঁ সময়ত আপোনালৈ। আজি আমি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আমিও আহি আছোঁ আজি পবিতৰা অভয়াৰণ্য, যিটো এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত এই পবিতৰা অভয়াৰণ্য। আৰু পবিতৰা অভয়াৰণ্যলৈ আজি আমি জীপেৰে আমি যাত্ৰা কৰিছোঁ। আপোনালোকক দেখুৱাইছোঁ এই জীপখন। এইখন জীপেৰে আমি পবিতৰা অভয়াৰণ্যৰ মাজত সোমাইছোঁ। আৰু এয়া হৈছে আজি মোৰ সৈতে মোৰ লগত আছে এইফালে শিৱম শৰ্মা, আৰু পিছফালে আছে আমাৰ ডলি গোস্বামী আৰু শিখা গোস্বামী, আৰু এইফালে আছে ধৈৱত আৰু বেদিকা। আমি আজি আচলতে আমাৰ এইটো পৰিয়ালৰ ট্ৰিপ হয়, তথাপিতো আমি কি পাওঁ ইয়াতে আপোনালোকক দেখুৱাওঁ। চাওক ভিডিঅ'টো কেনে লাগে। এইটো দেখিছে, আৰু এইটো হয় ইয়াৰ পৰা এলিফেণ্ট ৰাইড হয়। এইটো এলিফেণ্ট ৰাইড, আৰু ইয়াৰ পৰা এলিফেণ্ট ৰাইড কৰিব পাৰি। ইয়াৰ পৰা আৰম্ভ হয়। আৰু আমাৰ সৈতে আমাৰ লগত আছে ইয়াৰে ফৰেষ্টৰ আমাক আজি গাইড হিচাপে আহিছে এয়া অৰবিন্দ বেদী। আৰু আমাক আজি জীপখনে লৈ আহিছে আমাৰ ভাইটি শিলডুবিত গড় প্ৰফুল্ল। এই প্ৰফুল্লই আমাক ধুনীয়াকৈ লৈ আহিছে, আৰু আমি আহিছোঁ 16 নম্বৰ জিপচিত। এইটো ডমেষ্টিক এলিফেণ্ট। ইয়াতে এই হাতীতে চাফাৰী কৰে। এয়া আমি লাহে লাহে পবিতৰাৰ অভয়াৰণ্যৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। এইখন পবিতৰা হৈছে এশিঙীয়া গড় আৰু বিদেশী চৰাইৰ বাবে বিখ্যাত। ইয়াত পৰিভ্ৰমণকাৰী বিভিন্ন ধৰণৰ চৰাইবোৰ আহে, আৰু বহু মানুহৰ ইয়াতে সমাহাৰ হয়। আৰু আপোনালোকেও আহক, পবিতৰাৰ এই নান্দনিক পৰিৱেশ উপভোগ কৰক। প্ৰকৃতিয়ে ৰূপ সলাইছে, আৰু দেখিছে আপোনালোকে লঠঙা গছৰ সুন্দৰভাৱে সেউজীয়া হৈ পৰিছে। আৰু এইখন হৈছে ইয়াৰ অৰ্কিড উদ্যান। ইয়াতে বহু ধৰণৰ অৰ্কিড আছে, আপোনালোককো দেখুৱাম ইয়াৰ অৰ্কিডসমূহ। এইটো নাম বাফেলো মহ। আৰু ইয়াৰ ৰাইনো কিমানমান আছে বাৰু এতিয়া? 107 ৰাইনো আছে ন? আৰু বাফেলো কাউণ্ট নাই ন? 107টা ঘৰ আছে ন? এইটো হ'ল এটা ফৰেষ্ট ৰেষ্ট হাউচ। আমি বহুত দূৰ অহাৰ পিছত এতিয়া এটা ৰেষ্ট হাউচ পাইছোঁ ফৰেষ্টৰ। আৰু এই পবিতৰা অভয়াৰণ্যত ডাঙৰ গড় 107টা আছে বুলি আমাক এতিয়া জনাইছে। আৰু ইয়াৰে পোৱালি যিখিনি আছে, পোৱালিখিনি এতিয়ালৈকে গণনা কৰা হোৱা নাই। ইয়াতে গাহৰি আছে, বহু পৰিমাণৰ গাহৰি আছে, বনৰীয়া গাহৰি আছে, বনৰীয়া মহ আছে, আৰু যিটো ৱাইল্ড কেট, বনৰীয়া মেকুৰী বুলি কোৱা হয়, বনৰীয়া মেকুৰী কেইবা প্ৰকাৰৰ আছে ইয়াতে। আৰু ইয়াৰ মাজে মাজে, পবিতৰাৰ মাজে মাজে আমি আহি আছোঁ মুখুৰা ৰাস্তা। আৰু এইবোৰ জলাশয়, বিশাল পবিতৰা ৰিজাৰ্ভ। আমি ৰিজাৰ্ভৰ মাজে মাজে গৈ আছোঁ।
এইখন হৈছে পবিতৰা ৰিজাৰ্ভ। এইয়া বাফেলো, এইবোৰ চৰাই। এইবোৰ মহ চৰাই। এইয়া এটা বাফেলো, এইকেইটা ৱেল বাফেলো, এইকেইটা বাফেলো। এইয়া আগৰ এটা গড় আছে। এইটো বহুত ডাঙৰ গড়। এই ৰাস্তাটো বেয়া আছে। ধৰি ল'লে হ'ল দেই। বাপৰে কি লাভলি ন, কি মজা। ফটো ফটো খিচা, ফটো খিচা, ফটো খিচা। এয়া দেখিছেনে, এইটো আইবিজ নে এই চৰাইটো? আচ্ছা, এইটো গড় মনে মনে। আচ্ছা, আইফোনটো লোৱাচোন, আইফোনটো ফটো ক্লিক কৰা। এয়া চাওক গড়ে কেনেকৈ পানী খায়, আপোনালোক দেখুৱাইছে গড়ে কেনেকৈ পানী খায়। এয়া মই আছোঁ একদম মোৰ লগতে এয়া গড় আছে চাবলৈ। দেখিছেনে? এয়া একদম আমাৰ গাড়ীখনৰ লগতে লাগি আছে। একদম আমাৰ লগে লগে আহি আছে। বৰ শুই আছে চাওক, দুপৰটো এইটো শুই আছে। এইকেইটা সোণালী শিয়াল, এইকেইটা সোণালী শিয়াল, এইকেইটা সোণালী শিয়াল। এয়া হৈছে পবিতৰা সোণালী শিয়াল। সচৰাচৰ শিয়াল, এনেকুৱা শিয়াল পোৱা নাযায়, খুব কম পোৱা যায়। আৰু পবিতৰা অভয়াৰণ্যত এই শিয়ালটো আছে। দেখিলে নাই? আমাৰ আগে আগে এখন গৈ আছে। এইটো এটা গড়, এই এটা বনৰীয়া গাহৰি আপোনালোকে দেখুৱাইছে চাওক। এইটো এটা বনৰীয়া গাহৰি আৰু তলত এটা গড়ে পানীত
এইটো আচলতে আমি আমাৰ এনেকুৱা ভাষাত ক'বলৈ ডাবদৈ ঠেঙা বুলি কয়। সেইটো গাহৰিটো সিফালে ধুনীয়াকৈ পাৰত ঘূৰি আছে আৰু এইডাল হৈছে এডাল অৰ্কিডটো হয়। হয় হয় হয়, এইটো এটা অৰ্কিড। এইটো এয়া সুন্দৰভাৱে অৰ্কিড ফুলি আছে। এয়া ফুলি তৰা অৰ্কিড, সেই আগলৈও সেয়া ফুলি ফুলি আছে। যিহেতু এতিয়া অৰ্কিড ফুলাৰ সময় আৰু এয়া অৰ্কিড ফুলি আছে, চোৱা একদম পুৰা ভৰি ভৰি ফুলি আছে। এইবিলাক চব অৰ্কিড, এইবিলাক আগলৈ অৰ্কিড আছে। কিমান এইটো এটা গড় পালোহি আমি আহি। এইটো এটা হাতী, ফৰেষ্ট এলিফেণ্ট। এইবোৰ গৰু, ইয়াত ৰিজাৰ্ভত চৰি থকা গৰু, পোহনীয়া গৰু। এইটো এটা ৰাইনো। এয়া হৈছে পবিতৰা এক জলাশয়ত বহু চৰাই ৰিজাৰ্ভ হ'ল খৰালি হাঁহ। বলিচাহে পাৰি থৈছে ঘাঁহনি গছৰ মাজে মাজে। ইতিমধ্যে আমি জীপ চাফাৰী কৰি ঘূৰি আহি এয়া পবিতৰা যি অভয়াৰণ্যৰ যি কাৰ্যালয় আছে কাৰ্যালয়ৰ মুখ পালোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে সেইটো জনাব। আপোনালোকৰ লাইক কমেণ্ট কৰিব, কেনেকুৱা হয় ভিডিঅ'টো, কেনেকুৱা পালে আপোনালোকে সেইটো কমেণ্ট কৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।
বাই।